28,000 টকা দিবলগীয়া হল দাদাই মানুহজনে সিনেমা চাবলৈ লগতে 27 জন লগৰীয়াক লৈ গৈছিল তেওঁ পকেটৰ ধন খৰচ কৰি সকলোকে সিনেমা চাবলৈ লগ ধৰি ফুৰিছিল এতিয়া সেইজন মানুহৰে সমাধি ক্ষেত্ৰত 10,000 টকাৰ বাবে বিবাদ হৈছে কথাবোৰ শুনিবলৈ লাজ লগা নহয়নে হয় জুবিন গাৰ্গৰ কথাই ক'বলৈ ওলাইছো এবাৰ সাউথ ইণ্ডিয়ান সিনেমা এখন ৰিলিজ হোৱাৰ লগে লগে চাবলৈ জুবিন গাৰ্গৰ মন গ'ল কিন্তু যিজন মানুহে হানিমুনৰ বাবে যাওঁতে লগতে দুগাৰী মানুহ নিছিল তেওঁ অকলে সিনেমা চোৱাৰ কথাই নাহে স্বভাৱ সুলভভাৱে জুবিন গাৰ্গে সিনেমা চাবলৈও লগ বিচাৰিব ধৰিলে শেষত তেওঁ 27 জন লগৰীয়া বিচাৰি পালে সকলোকে একেলগে সিনেমা চোৱাৰ বাবে নিমন্ত্ৰণ জনালে জুবিনে তেওঁলোকে ধৰি সিনেমা হলত একেলগে প্ৰৱেশ কৰিলে 28 জন লোকে প্ৰেতি দৰ্শকক হল কৰ্তৃপক্ষই সেইদিনা বৰ শুশ্ৰূষা কৰিছিল সিনেমা চাই থকাৰ মাজতে জুবিন গাৰ্গকে ধৰি সকলোৰে সন্মুখত সজাই দিছিল খাদ্যৰ থাল প্ৰথমে জুবিন গাৰ্গে সেইবোৰ নাখাওঁ বুলিয়েই কৈছিল কিন্তু হলৰ মেনেজাৰে বৰকৈ অনুৰোধ কৰাত এচামুচ দুচামুচকৈ খাই আছিল লগৰীয়াসকলেও খাদ্য খাই খাই উপভোগ কৰিছিল সিনেমাখন পিছে সেইদিনাৰ সিনেমাখন চাই জুবিন গাৰ্গে ভাল পোৱা নাছিল ধতপৰি লগৰীয়াসকলৰ সৈতে হলত বহি আছিল যদিও তেওঁ অতিষ্ঠ হৈছিল না হল কৰ্তৃপক্ষই কৰা আপ্যায়ন দেখি প্ৰথমে বৰ ভাল পাইছিল জুবিন গাৰ্গ সৈতে যোৱা সকলোকে সিনেমা হলৰ তৰফৰ পৰা দিয়া হৈছিল এছডি সকলোৱে হেঁপাহ পলুৱাই খাদ্য গ্ৰহণ কৰি সিনেমাখন কোনোমতে শেষ কৰিলে তেতিয়াই এটা ডাঙৰ ঘটনা ঘটিল সিনেমাখন শেষ হোৱাৰ লগে লগে জুবিন গাৰ্গ হলৰ পৰা ওলাই যাবলৈ ধৰিছিল কিন্তু হলৰ এজন কৰ্মচাৰীয়ে সন্মান সহকাৰে তেওঁৰ হাতত এখন কাগজ দিলে প্ৰথমে কাগজখনৰ প্ৰতি জুবিন গাৰ্গে গুৰুত্ব দিয়া নাছিল কিন্তু ভালকৈ চাওঁতে দেখিলে সেই কাগজখন হৈছে খাদ্যৰ বিল আচলতে তেওঁলোকক হল কৰ্তৃপক্ষই সন্মান সহকাৰে বিনামূল্যে খাদ্য দিয়া নাছিল 28 জন লোকক চকুৰ আগত প্ৰদান কৰা প্ৰতি প্লেট আহাৰৰ দাম আছিল 1000 টকা সেই সিনেমাৰ শেষত জুবিন গাৰ্গৰ হাতত হল কৰ্তৃপক্ষই 28,000 টকাৰ বিল দাখিল কৰিছিল সেইদিনা কিন্তু খোৱা বিনিময়ত পইচা দিব লাগিব বুলি জুবিন গাৰ্গে ধাৰণাই কৰিব পৰা নাছিল তথাপি তেওঁ বিনা বাক্যবয় কৰি হলৰ পইচা পৰিশোধ কৰিলে এইটো ঘটনা ঘটিলেও একো শিক্ষা নহল জুবিন গাৰ্গৰ তেওঁ আকৌ লগৰীয়াৰ সৈতে সিনেমা চাবলৈ গ'ল জুবিন গাৰ্গে জীৱনত এখনো সিনেমা হলত সোমাই অকলে চায়েই নাপালে তেওঁ প্ৰতিখন সিনেমা চাবলৈ যোৱাৰ আগতে কমে 20 জন বন্ধুক ফোন কৰে সকলো একেলগে যোৱাটো খাটাং হলেহে হলৰ টিকট কাটিবলৈ নিৰ্দেশ দিয়ে জুবিন গাৰ্গে অকলে থাকিব নোৱাৰা মানুহজন এতিয়া সোণাপুৰত নিজানে নিতালে শুই আছে তেওঁৰ কাষত নাই তেজ সহি হোৱা তেজ পিয়াবোৰ